বহুতে মানে এইটো সুধিব বিচাৰিব কোন কোন এৰিয়াত আপোনালোকে যায়, কেনেকুৱা জেগাত যায়? আমি মেইনলি গুৱাহাটী 99% কাম আমি গুৱাহাটীত কৰিছোঁ। আপাৰ আছামত আপোনাৰ যোৰহাট, ডিগবৈ, মাকুম, তিনিচুকীয়াত আমি কৰি আহিছোঁ। লোৱাৰ আছামত আপোনাৰ বৰপেটা, নলবাৰী, বিলাচীপাৰা, ৰঙিয়া, ইভেন আমাৰ 2008 ফাৰ্ষ্ট যোনটো কামটো আছিলে, মানে মোৰ ফ্ৰেণ্ডৰ এজন বাইদেউৰ বিয়া আছিলে, তেতিয়া ফাৰ্ষ্ট আমাৰ কামটো ৰঙিয়াত আমি কৰিছিলোঁ। তেতিয়া জাষ্ট নৰ্মেল আপুনি গমেই পায়, আপোনাৰ ৰজনীগন্ধাৰ ষ্টিক আৰু আপোনাৰ গোলাপ ফুল এই দুটা দি গাড়ী ধুনীয়াকৈ সজাই দিছিলোঁ, মণ্ডপটো সজাই দিছিলোঁ। সেইটো আমাৰ 5,000 টু মানে ফাৰ্ষ্ট আমাৰ আৰ্নিং 2008 তো তাৰ পৰা আমাৰ জাৰ্ণিটো চলি আছে তেওঁলোকে। বা 2008 পৰা তো আপুনি কলেজত যেতিয়া পঢ়ি আছিলে, বহুত ভাল চিন্তাধাৰা এইটো আচলতে। এইটো আমি মানে ফিউচাৰ প্লেন কৰি কেনে যাতে এজন দেউতা, ময়ো এজন ছোৱালীৰ মোৰো ছোৱালী আছে, তো মই এইটো ভাবোঁ যে এজন মিডিল ক্লাছ মানুহ তেখেতৰ ছোৱালী বিয়া দিয়াৰ টাইমত যাতে প্ৰব্লেম একো ফেচ কৰিব নালাগে।